চাওক বড়োলেণ্ড অঞ্চলৰ বিভিন্ন ডিষ্ট্ৰিক্টত প্ৰত্যেক বছৰে বানপানী হয় এইটো আমি দেখিবলৈ পাইছোঁ আৰু ইয়াৰ পাৰ্মানেণ্ট সলিউশ্যন কেনেকৈ হ'ব এইটো বহুত বছৰৰ পৰা চিন্তা কৰা হৈছে কিন্তু এতিয়া লাহে লাহেকৈ কিছুমান কাম আমাৰ হৈ উঠিছে যোৱাকালি মন্ত্ৰী ডাঙৰীয়াক আমি সংকোচলৈ লৈ গৈছিলোঁ যে সংকোচটো চাব লাগে সংকোচত বহুত গৰাখহনীয়া হৈ আছে সংকোচে মানে বছৰি বছৰি বহুত মাটি লৈ গৈ আছে ইয়াৰ ওপৰত এটা বিবেচনা কৰা হ'ল ৰাতি অলপ ৰিভিউ মিটিং কৰিলোঁ যে আগন্তুক ফ্লাডত আমি কেনেকৈ ফেচ কৰিম তো এই সময়ত আমাৰ কিছুমান সিদ্ধান্ত হৈ গ'ল যে যিখিনি কাম চেংচন হৈ গ'ল এইখিনি কাম অতি শীঘ্ৰে কৰিব লাগে যিখিনি কাম চেংচন হোৱা নাই বাট ভালনাৰেবল পইণ্ট আছে তাত মেনেজমেণ্টৰ পলিচিটো চলিব লাগে যাতে নেক্সট ফ্লাডত যাতে ৰাইজৰ অসুবিধা নহয় আৰু লগে লগে যিখিনি আমাৰ নতুন প্ৰজেক্ট আমি বনাব লাগে এইখিনিও বনাব আৰম্ভ কৰিব লাগে এতিয়া কথা হৈছে নতুনকৈ যিবিলাক আজি চিন্তাধাৰা অসম চৰকাৰে কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে এইটো খুব সাইণ্টিফিক বুলি মই ক'ব বিচাৰোঁ কাৰণ এতিয়া ৰোড কাম এম্পেংমেণ্ট বনাব বিচাৰিছে কিছুমান জায়গাত চুইচ গেট দিব বিচাৰিছে এইবিলাকৰ কাৰণে এইবিলাক নোহোৱাৰ কাৰণে মাথাউৰিত বহুত প্ৰেছাৰ পৰিছিলে যে যেতিয়া চুইচ গেট দিব পানীটো এটা ৰেইজ হোৱাৰ লগে লগে এই পানীটো লাহে লাহে ওলাই যাবলৈ চান্স পাব কিন্তু এইবিলাক নাথাকিলে এটা সময়তে ইমান ফৰ্চত পানীটো আহে মাথাউৰিটো ভাঙাই লৈ যাব তো সেইটো খুব এটা সাংঘাতিক এটা কথা হয় তো সেইকাৰণে আজি যিটো সাইণ্টিফিকেলি কৰিছে ভাল হৈছে আৰু আই নদী গোটেই বালি আৰু নদী পাহাৰৰ ওচৰত হোৱাৰ কাৰণে ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ থাকে ইয়াৰ কোৰ্চটো সলনি হৈ থাকে কিন্তু দুইটা এম্বেংমেণ্ট দুইটা মাথাউৰি যেতিয়া মেনেজ হ'ব তেতিয়া মই ভাবিছোঁ যে এইটো মানুহক ক্ষতি কৰিব নোৱাৰিব আৰু কোনো এফেক্ট কৰিব নোৱাৰিব কোকৰাঝাৰ লোকসভা সমষ্টিত আপোনাৰ BPL আৰু BJP একত্ৰিত খেলৰ কথা ভৱেশ কলিতাই কৈছে কিন্তু কালি আকৌ হাগ্ৰামা মহিলাৰীয়ে কৈছে তেওঁলোকে অকলে খেলিব এইটো আপোনালোকৰ এতিয়া আমাৰ এতিয়ালৈকে ক'ব পৰা হোৱা নাই আমি আলোচনা কৰিম খুব সুস্থিৰভাৱে আজি চৰকাৰ চলি আছে আমাৰ কাউন্সিলত আমাৰ এলায়েন্স গভৰ্ণমেণ্ট চলি আছে ৰাজ্যত তো কিবা এটা কথাটো লৈ পেলাই আমি সুস্থিৰভাৱে চিন্তা কৰি আগবাঢ়িম প্ৰথম ফ'কাছটো হৈছে ডেভেলপমেণ্টটো আমি ফ'কাছ কৰিব লাগিব ডেভেলপমেণ্টৰ কাম কৰিব লাগিব আজি চৰকাৰত আহিছোঁ ৰাইজৰ কাৰণে যদি কাম কৰিব নোৱাৰোঁ এইটোতো ভাল কথা নহ'ব এটা সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিলে তো এতিয়া আমি ডেভেলপমেণ্ট কৰিব বিচাৰিছোঁ গতিকে এতিয়া আমাৰ হাতত আৰু টাইম আছে এইটোতো সঁচা কথা পলিটিচিয়ানে ইলেকশ্যনৰ কথা সদায় ভাবিবও লাগে কিন্তু কথা হৈছে আমাৰ এতিয়া যিহেতু আমি দায়িত্বত আছোঁ আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো ডেভেলপমেণ্ট